এটা কথা যদি মই কওঁ হয়তো অষ্টম মাহৰ দৰে হ'ব এইটো মই ক'ব বিচৰা নাই সেইকাৰণে জনগণৰ যাত্ৰাতে মই কিছু অলপ দীঘলীয়া হ'ব পাৰে আৰু এই দীঘলীয়া হওঁতে হয়তো তাত যদি কোনো ধৰণৰ শব্দৰ এডিশ্যন নহয় তাৰ কাৰণে মই বা বিশেষকৈ আপোনালৈ আহ্বান থাকে যাতে কোনো ধৰণৰ এডিট নহয় মই যি ক'ম যি জানো তেখেতৰ ওপৰত আৰু যি কথাৰ ওপৰতেই মই জনা মোৰ যিমানখিনি তেখেতৰ বিষয়ে জানো বা কি হৈ আছে সেইখিনি মই সম্পূৰ্ণকে জনগণক জনাব লাগিব। প্ৰথম কথাটো হৈছে তেখেতে যিটো নিৰুদ্দেশ হোৱা ঘটনাটো মই পাইছো 22 তাৰিখে 23 তাৰিখে পাইছো 24 তাৰিখে পাইছো 24 তাৰিখে পুৱা পাইছো। সেইটো এটা খুব এটা মানে কি ক'ব মই আকৌ তেখেতৰ ফোন নম্বৰে ফোন মাৰিছিলো ফোন মাৰোতে ফোনটো পোৱা নাই ফোন নাপাই মই আচৰিত হৈছো কাৰণ তেখেতে মই যেতিয়া ফোন কৰোঁ তেখেতে ফোন নধৰাকে নাথাকে আৰু ফোনটো একেবাৰে ফৰৱাৰ্ডিং কৰি আছে। তেতিয়া মই তেখেতৰ ভাইয়ে ৰুদ্ৰলৈ মই ফোন কৰিলো মই এনেকুৱা ধৰণৰ খবৰটো পোৱা নাই কি হ'ল বাৰু কিবা অসুখ বিসুখ হৈ আছে শুনিছিলো এইটো কিবা হেৰি হ'ল নেকি তেতিয়া খুবেই ভগ্ন মানে হৃদয়ে কৈছে যে বোলে ককাইদেউ মিটিং হৈ আছে নহয় আপুনি নেজানো নহয় বোলো এতিয়া খবৰ চবৰ ললো লোৱাৰ পিছতেই পৰৱৰ্তী মই আবেলিলৈকে সেইটো আহ্বান জনাইছো যে এনেকুৱা ইয়াৰ এটা সঠিক তদন্ত হ'ব লাগে কাৰণ যিহেতু আজি 3 দিন হৈ গৈছে বা 4 দিন হৈ গৈছে 4 দিনত তেখেতৰ কোনো সংমত ওলোৱা নাই আৰু এইটো যদি কিবা দুৰ্ঘটনা হ'লহেঁতেন নিশ্চয় কোনোবা মানুহে গুৱাহাটীৰ নিচিনা মহানগৰত নেদেখাকৈ থাকিব নোৱাৰে নলাত পৰিলেও বা অন্যান্য কিবা গাড়ী এক্সিডেণ্ট হ'লেও সেইটো নেদেখাকৈ কেতিয়াও এইটো থাকিব নোৱাৰে। সেইকাৰণে মোৰ এটা সন্দেহ হৈছিলে তেতিয়াই কৈছে মোৰ এটা সন্দেহ হৈছিলে হয়তো তেখেতক কোনোবাই লৈ যাব পাৰে যদি কোনোবাই লৈ যায় কোনে দিব পাৰে এই কথাটো এটা আহিছে তেতিয়াৰ পৰা আহিছে তাৰ মানে কোনে তেখেতলৈ বেছি তেখেতলৈ বেছি শংকিত হ'ব পাৰে বা কি কাৰণ থাকিব পাৰে এইখিনি মই বিশ্লেষণ কৰি আছো বা কোৱাৰ ভিত্তিতে কথাবিলাক ওলাই আছে আৰু মই তেখেতসকলকো সুধিছো সুধিছো কি কাৰণে কেনেকৈ হ'ল এইটো আমাৰ জনা প্ৰয়োজন আছে আৰু এইটো আপোনালোকৰ চেনেলৰ যোগেদি দিছো আৰু দ্বিতীয় কথা আপুনি যিটো কৈছে ধৰক যোৱা 3 মাহ আমাৰ বা তেখেতৰ পুত্ৰই যি কৈছে 3 মাহ এটা চলি আছে প্ৰচেষ্টা আমাৰ তেখেতে কিছুমান কথা মানে অন্যক নকলেও তেখেতে বা নিজৰ পুত্ৰৰ লগত প্ৰত্যেক আৰু মানে যিজন কৌশিক ফুকন মানে আমাৰ ককাইদেউ ৰেৱতী ফুকন গোটেইসকলৰ খুব এটা বন্ধুৰ দৰে সম্বন্ধবিলাক মই জনাত বন্ধুৰ দৰে সম্বন্ধ গোটেইকৰ আগত কোনো কথা নুলুকুৱাই মোৰ এটা দৃঢ় বিশ্বাস আৰু তেখেত তেনেকুৱা বিধৰ আছে ল'ৰাজনকো তেনেকৈ তেখেতে গঢ় দিয়াইছে তেখেতৰ সেই ভিত্তিত হয়তো কিছু কথা ক'ব পাৰা আৰু যিটো কথা কৈ তেখেতটো মানে মই এই আগলৈ যাব লাগে এই আগৰ একদম মানে ধৰক 40-50 বছৰ আগলৈ যাব লাগিব মই মানে একেবাৰে 60 বছৰে মই ধৰি লৈছো আমি যেতিয়া এবছৰ 2 বছৰ আছিলো তেতিয়া আমাৰ পৰিয়ালবৰ্গ ওচৰ চুবুৰীয়া আমি চবকে চিনি পাওঁ কথা ক'ব নোৱাৰিব পাৰো কোনোকে মানে এখোজ দুখোজ দিব পৰা হৈছো সৰুতে আমি যে এই তেখেতসকল বা ৰেৱতী ফুকন আমাৰ এই যে ওচৰে এজন সম্বন্ধীয় ককাইদেউ এনেকুৱা এটা আমি তেতিয়াৰ পৰা পৰিচিত ৰেৱতীৰ লগত বা ৰেৱতী ফুকনৰ ডাঙৰীয়াৰ লগত আমি কেৱল পিচিচি সদস্যকে নহয় আমি একেখন চোতালতে ডাঙৰ দীঘল হোৱা আৰু যিজন ব্যক্তিয়ে মোক খেলা ধূলাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাইছে তেখেতে এজন বিখ্যাত প্লেয়াৰ আছিলে 70 আৰু 60 দশকৰ প্লেয়াৰ যিজন ব্যক্তিয়ে মোক মানে খেলাৰ পথাৰলৈ লৈ আহিছিলে খেলা শিকাইছিলে সেইজন ব্যক্তিৰ লগত আমাৰ চিনাকিটো খুবেই মানে স্বাভাৱিক সেইটো কোনো ধৰণৰ মানে ইয়াতে হেৰি হ'ব হঠাৎ চিনাকি নহয় কেৱল মাত্ৰ পিচিচিৰ কাৰণে বা এনেকুৱা এই বিশেষকৈ অসম ভাৰত সংঘাতৰ বিষয়বিলাক নিৰীক্ষণ কৰি মানে সমাধান কৰিবৰ কাৰণে তেখেত মেডিয়েট হৈ আহিছে এই কথা নহয় আমি আগৰ পৰা জানো যাই হওক পৰৱৰ্তী যি ঘটনা মানে ঘটি আহিছে সেইটো সকলো অসমৰ যিবিলাক সচেতন কম বেছি পৰিমাণে তেখেতসকলে জানি আহিছে বা জানে কথাটো হ'ল বা 90 দশকৰ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডাঙৰীয়া আছিল তেখেতেও কিছু
এই অসম ভাৰত সংঘাত সংঘাত সমাধানৰ ক্ষেত্ৰত এইটো মানে এক পক্ষ না দুই পক্ষ সৰ্বসন্মতি কৰিছে বিচাৰ্য বিষয় বিচাৰ্য নহয়, এইটো বিচাৰ্য বিষয় নহয়। কিন্তু তেখেতে যে উদ্যোগ লৈছে এই কথাটো কিয় হৈছে আৰু তেখেতৰ উদ্যোগতে হয়তো বহুতে সংগঠন এৰি গুচি গৈছিলে, সেইটো সকলোৱে জানে, আমিও জানো। আৰু পৰৱৰ্তীটো বিভিন্ন ধৰণৰ তেনেকুৱা বিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেখেতৰ যোগেদি কিছুমান প্ৰপ'জেল দিয়ে, কিছুমান কয় যে এইটো শান্তি বা কি কয় অসম ভাৰত সংঘাতৰ যি মানে সমস্যা সমাধানৰ কাৰণে কিছুমান প্ৰপ'জেল লৈ আহে। সেই প্ৰপ'জেল বিলাক কিছুমানে একচেপ্ট কৰিছে, কিছুমানে কৰা নাই, আৰু এই প্ৰচেছটো এইটো কণ্টিনিউৱাছ প্ৰচেছত আহি আছে। সেয়ে আহি আপুনি বা মনমোহন সিং যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে সেই সময়তো আমি PCG গঠন কৰিছিলোঁ, আৰু PCG যেতিয়া গঠন কৰিছিলোঁ প্ৰপ'জেল বিলাক মামণি বাইদেউ আৰু ৰেৱতী ফুকন ডাঙৰীয়াই তেখেতে লৈ আহিছিলে যে সাৰ্বভৌম অসমৰ ওপৰতো আলোচনা হ'ব। তেতিয়া আমি নীতিগতভাৱে সেই সময়ৰ অৰবিন্দ ৰাজখোৱাৰ লগত আমাৰ সেই সময়ৰ মানে সভাপতি অৰবিন্দ ৰাজখোৱাৰ আমি দুজনে কথা পাতি এইটো এনেকুৱা প্ৰপ'জেল আহিছে, মানে প্ৰপ'জেল আহিছে, এই প্ৰপ'জেলটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰিম বুলি কৈছে। তাৰ পৰিপ্ৰেক্ষিততে আমি কি কৈছোঁ, এইটোতো আমাৰ নীতিগতভাৱে আমাৰ নীতিত কোনো ধৰণৰ মানে আঁচু নপৰে আৰু এইটো সন্মানজনক, আৰু আমাৰ নীতিটো সদায় সুৰক্ষিত থাকিব। আৰু সুৰক্ষিত কৰি যদি আমি সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনালৈ পঠাওঁ, প্ৰথমে আমি কৰোঁ যে আমি এটা কমিটি বনাই দিম, আৰু জনগণৰ প্ৰতিনিধি হিচাপে জনগণৰ গণ্য মান্য ব্যক্তিসকলক লৈ আমি প্ৰথমে তেখেতসকলক প্ৰত্যেক কৰিম, আৰু তেখেতসকলে প্ৰথম টেবুলত ফাইট কৰিব যিহেতু নেকি ভাৰতীয়সকলৰ তেখেতসকলৰ মানে আন্তৰিকতা কিমান তাক আমি জিকিবৰ কাৰণে প্ৰথম পদক্ষেপ এই যিটো মানে প্ৰপ'জেল আনিছিল, এই প্ৰপ'জেল ৰেৱতী ফুকন আৰু মামণি বাইদেৱে আনিছিলে। তাৰ পিছতে আমি এইটো দিছোঁ, অ'কে আমি মানে গ্ৰীণ চিগনেছ দিছোঁ, আমি তাক সন্মতি জনাইছোঁ, আৰু সেই তাৰ পৰিপ্ৰেক্ষিতত PCG গৈছিলে, আৰু PCG যাওঁতে PCGৰ লগত প্ৰথম পদক্ষেপ মনমোহন সিং তেতিয়া সেই সময়ত ভাৰতৰ প্ৰধান মনমোহন সিং কৈছে আমাৰ আপত্তি নাই, এইটো আমি আৰম্ভ কৰিব পাৰোঁ সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত। যেতিয়া প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়াৰ সেই সময়ত প্ৰাইম মিনিষ্টাৰ মনমোহন সিং ডাঙৰীয়াই মানে যেতিয়া একচেপ্ট কৰিলে সাৰ্বভৌম স্বাধীন অসমৰ আলোচনা কৰে, তেতিয়া কিন্তু ভাৰতীয় ব্যক্তি যিসকলে ভাল নাপায় এইটো যে অসমৰ সমস্যাটো সমাধান কৰিব নিবিচাৰে, লগে লগে তাত অবজেকশ্যন কৰিলে। কিছুমান ইণ্টেলিজেন্স অৰ্গেন আছিলে, ইণ্টেলিজেন্স অৰ্গেনবিলাকে অবজেকশ্যন কৰিছে। তাৰপিছত আকৌ ভাৰতৰ কিছুমান ৰাজনীতিৰ নেতা আছে, তাৰ ভিতৰতে আমাৰ এই ইছ্যুটোৰ লগত কথা পাতিবৰ কাৰণে গভৰ্ণমেণ্ট মানে দিয়াই সেই সময়ত প্ৰধানমন্ত্ৰীক মানে এইটো নাকচ কৰিব। তাৰ পৰিৱৰ্তে চেইম ডে একেদিনাখনেই মানে তাক আমাৰ গোটেই এইটো যিটো মানে এটা সৌহাৰ্দ্যপূৰ্ণ আৰু নীতিগতভাৱে যিটো সন্মতি প্ৰকাশ কৰিছিলে ডক্টৰ ইণ্ডিয়াৰ ফালৰ পৰা, এইটো নস্বাত কৰিবৰ কাৰণে সেই একেদিনটোতেই আমাৰ 7জন সতীৰ্থক গোৱালপাৰা আৰু মেঘালয় বৰ্ডাৰ হত্যা কৰিছে। হত্যা কৰি আকৌ ইহঁতে সেই নীতি পিছুৱাই দি কৈছে, পিছত নতুন এটা ফৰ্মুলা উলিয়াই তাতে আমাক দিছে যে নহয় এইটো সাৰ্বভৌমৰ বদলি মানে সাৰ্বভৌমৰ এইটো বাদ দিব লাগে, তাৰপিছতে মানে এই ধৰণৰ আহিব লাগে যে অল ইছ্যুজ ইনক্লুডিং কোৰ ইছ্যু। ই এটা প্ৰেক্টিকেল এটা মানে দায়িত্ব আমাৰ সোমোৱাই দিছে। সোমোৱাই কৈছে যে প্ৰথমে আৰম্ভ অল ইছ্যুজ, তাৰপিছতে আমাৰ যিটো সাৰ্বভৌম স্বাধীন অসমৰ বিষয়টোৰ ওপৰত আলোচনা এইটো এটা প্ৰেক্টিকেল সিহঁতি লিংগাই কৰিবৰ কাৰণে গোটেই বস্তুটো বা তেনেকুৱা ধৰণৰ এই শব্দ গাঁথনি কৰিলে। কৰাৰ পিছত আমাৰ সন্দেহ হৈছে, আৰু একেদিনাখনিয়ে আকৌ কি কৰিছে মানে আমাৰ 7জন সতীৰ্থ হ'ল। এতিয়া এই কাৰণটো সিহঁতি আন্তৰিকতা নহয় নোহোৱাৰ কাৰণে আমি তাক এইটো প্ৰত্যাখ্যান কৰিলোঁ। প্ৰত্যাখ্যান কৰাৰ পিছত ইয়াৰ পিছত ক্ৰমান্বয়ে কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই আলফাৰ লগত আলোচনাৰ বাটটো মানে কি কয় ইহঁতে বন্ধ কৰি দিয়া নাই, তাৰপৰা আমিও বন্ধ কৰি দিয়া নাই, সেইকাৰণে এইটো সকলোৱে জনা যে মানে ক্লেভাৰ পলিচি নেভাৰ ক্ল'জ টু ইয়ৰ ড'ৰ্ছ টু নেগোচিয়েশ্যন, এই কথাটো সিহঁতিও জানে আমিও জানো। আমি সেইকাৰণে আমি আমাৰ মানে কি কয়
ভাৰতীয়সকলৰ চিন্তিতি জানিবৰ আন্তৰিকতা জানিবৰ কাৰণে আমি আজি ড'ৰ অপেন কৰি ৰাখিছোঁ, য'ত নেকি ভাৰতীয়সকলে আমাক যিকোনো প্ৰপ'জেল দিব পাৰে, সেই প্ৰপ'জেলত যদি আমাৰ মানে নীতি আৰু আদৰ্শ সুৰক্ষিত হৈ থাকে, তেতিয়া তেনেকুৱা সেই আলোচনাটো আমি সদায় কৰিছোঁ। আলোচনা মানে ভাৰত চৰকাৰৰ লগত অসম ভাৰত সংঘাত হ'ব, মানে যিটো সমাধান কৰিবৰ কাৰণে, নিৰীক্ষণ কৰিবৰ কাৰণে তাত মানে আমি সদায় মানে আমাৰ আন্তৰিকতা আছে, যদিহে আমাৰ মানে কি কয় নীতি আৰু আদৰ্শটো সুৰক্ষিত হৈ থাকে। তেনেকুৱা আলোচনা আমি সদায় অংশগ্ৰহণ কৰিম। এতিয়ালৈকে দিয়া নাই, বাৰে বাৰে আহি আছে। তাৰ পৰৱৰ্তী কি হ'ল মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সুন্দৰকৈ মানে চেষ্টা কৰি আছে। তাৰ ভিতৰতে প্ৰায় মামনি বাইদেউ আছিলে আৰু ৰেৱতী ফুকনো আছিলে, ৰেৱতী ফুকন ডাঙৰীয়া আছিলে। তাৰ পৰিস্থিতিয়ে কি হ'ল, আমাৰ এচাম বা নেতাই এই যিবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিয়া মানে কি কয় যিবিলাক প্ৰপ'জেল, সেই প্ৰপ'জেলবিলাকো একচেপ্ট কৰিলে। এই প্ৰপ'জেলবিলাক মানে লৈ অহা মেডিয়েটো আছিলে ৰেৱতী ফুকন, আৰু তেখেতে গৈ আমাৰ যিবিলাক চ'ৰ্চ আৰু আমাৰ অকল চ'ৰ্চ নহয়, আজিতো তেখেতক তেখেতেই কৈছে যে আমাৰ মানে দেউতাই এটা ভাইটেল মানে ৰুল কৰিছিলে সেই ঢাকাৰ পৰা অনাৰ ক্ষেত্ৰত, ভাইটেল ৰুল কৰিছে। ইয়াত আমিতো জানো, ডে ওৱানৰ পৰা জানো কেনেকৈ আহিছে, তেনেকৈ আমি এইটো ৰাইজক আৰু ক'লো, ৰাইজ এদিন এতিয়া সত্যটো উদ্ঘাটন হ'বই। সত্যটো উদ্ঘাটন হ'ব। সত্য এনেকুৱা বস্তু যিমান তাক চিমেণ্টেৰে প্লাষ্টাৰ কৰি ৰাখিলেও সেইদিন ফাটি আহিবগে। আজি তেখেতৰ পুত্ৰই কৈছে, ৰেৱতী ফুকন ডাঙৰীয়াই পুত্ৰই কৈছে যে আমাৰ মানে দেউতাই তাত ভাইটেল ৰুল আছিলে, আৰু এই ক্ষেত্ৰতে আমিও জানো। কিন্তু আমি কৈছো মানে আমি জানো এই যে এনেকুৱা এটা হৈ আছে, আমি কৈছো যাৰ নীতি নাই এদিন নহয় কাইলৈ ওলাই যাবই। আৰু কিন্তু ৰেৱতী ফুকন ডাঙৰীয়া নাহিলেও গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিকোনো এজন হস্তক্ষেপ কৰিব। তাৰ কাৰণে আমাৰ তেখেতৰ লগত কোনো সংঘাতো নাই, বা আমি আগলৈ যিটো সংঘাত হোৱাৰ প্ৰশ্নই নাই। আমাৰ মানুহে যেতিয়া যাবলৈ ওলাইছে তাততো আমাৰ কোনো ক'বলগীয়া একো নাই। আমি পঠাইছে তেখেতক, আহিব। আৰু আমাৰ ওচৰত যেতিয়া পঠাই আমি একেই কথা কৈছোঁ। আমি যি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যে ৰবিশংকৰ আহিছে, ৰবিশংকৰ মানে তেখেতে বাৰে বাৰে প্ৰস্তাৱ দিয়ে। আকৌ মানে ৰবিশংকৰতকৈ বোধহয় নিশ্চয় ৰেৱতী ফুকন ডাঙৰীয়া বেছি ভাইটেল আৰু বেছি ইম্পৰ্টেণ্ট ফৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এইকাৰণে কৈছোঁ বিশেষকৈ এই আলফা আৰু অসম আৰু মানে ভাৰতৰ যিটো সংঘাত, এই সংঘাতটো আলফাৰ লগত আলোচনা বা প্ৰপ'জেল দিবৰ কাৰণে একমাত্ৰ ব্যক্তি মানে ভাল মানে বিশ্বাসযোগ্য ব্যক্তি হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে ৰেৱতী ফুকন। ৰেৱতী ফুকন ডাঙৰীয়াই বহু দিনৰ পৰা কৰি আহিছে, এইটো কোনো লাভ যোগ নাই। আমিও জানো আমাৰ পৰিস্থিতি যে আগেই কৈছোঁ যে ক্লেভাৰ পলিচি নেভাৰ ক্ল'জ ইয়ৰ ড'ৰ টু দ্য নেগ'চিয়েশ্যন। গতিকে অৱৰ্জন দিবি, এইটো থাকিবই। এইটো যুদ্ধ থাকিলে তাত আলোচনা হ'ব, আলোচনা যদি বিফল হয় আকৌ যুদ্ধ হয়। এনেকুৱাবিলাকতো এইটো পৃথিৱীত চলি আছে। যিবিলাক আলোচনাত দুই পক্ষই যদি মানে নীতিগত মানে নীতি আৰু আদৰ্শ বিশেষকৈ সংযুক্ত হয়, তাৰ ইছ্যু ভিত্তিক কথা পাতে, তাতে কোনো আপত্তি নাই। ইছ্যু ভিত্তিক কথা পাতি কোনো আপত্তি নাই, এইটোতো থাকিবই, তাত কোনো প্ৰত্যাখ্যান কৰিব নাই। আজি আকৌ আৰু এটা কৈছে কিবা 3 মাহৰ পৰা এটা চলি আছে। এতিয়ালৈকে আমাক কোনো প্ৰপ'জেল দিয়া নাই। প্ৰপ'জেল হয়তো দিব পাৰে আৰু দিব বা কিবা প্ৰপ'জেল আহিব পাৰে, একচেপ্ট কৰা নকৰা কিন্তু আমাৰ কথা। যে অহাৰ বাকীটো আমি বন্ধ কৰা নাই, বন্ধ এইকাৰণে কৰা নাই, আমি জানো এইবিলাক আহি থাকিব। আমাৰ মনোপুত হ'লে আমি নিশ্চয় যাম বা নেযাওঁ, সেইটো পিছৰ কথা। কিন্তু কথা হ'ল মানে ইয়াৰ আগতে এমাহৰ বা কিছুমান কথা আমি শুনি আছো। এই কথাটো এনেধৰণৰ কথাটো এনেকুৱা ধৰণৰ যে বা 3 মাহৰ ঠিক এক মাহৰ এনেকুৱা এবাৰ কৈছে যে বিভিন্ন হেৰিয়ত শুনিছো এটা খুব ৰিলায়েবল চ'ৰ্চ, আৰু এই চ'ৰ্চবিলাকতো আৰু মানে কালচ অফ ইণ্টেলিজেন্সৰ দিশৰ পৰা এইবিলাক ক'ব নহয় কোন চ'ৰ্চ কেনেকৈ কাৰ পৰা আহিছে, কোনে কৈছে এইটো কথা। কিন্তু আমাৰ যিটো একদম বিশ্বাসযোগ্য, যাৰ পৰা আমি শুনিছো, মিছা কথা নোকোৱা, ভৱিষ্যতো নকয়, আৰু তেনেকুৱা কথা তেখেতে পাতিছিলে। অতি কমেও 4-5জন মানুহৰ লগত গণ্যমান্য ব্যক্তিৰ লগত কথা পাতিছিলে। গণ্যমান্য তেখেতে কৈছে যে এনেকুৱা এটা হৈ আছে, হোম মিনিষ্টাৰৰ লগত কথা পাতিছো বা মানে বহু ভাল উন্মোচন হৈছে, হয়তো সোভাৰেইনটি শ্বেয়াৰ হ'ব পাৰে,
বা অন্যান্য আৰু কিছুমান হেৰি হ'ব পাৰে যে মোৰ দেন 2 মানে 2 ওপৰতো হ'ব পাৰে। তেনেকুৱা কথাবিলাক বাকীবিলাকৰ বক্তব্য সেইটোতো 2 মোৰ দেন যদি সুবাইনটি যদি শ্বেয়াৰ কৰে এইটো বেয়া কথা নহয়। তেনেকুৱা প্ৰপ'জেল যদি মিনিষ্টাৰ বা মানে প্ৰাইম মিনিষ্টাৰ লেভেলৰ পৰা আহে যে আউটছাইডত মানে মিটিং হ'ব কিবা হ'ব এনেকুৱা ধৰণৰ প্ৰপ'জেল মানে দিছে বুলি বা এটা বনাই আছে, এই কথাবিলাক আমি শুনিছোঁ কিন্তু আমি এতিয়ালৈকে পোৱা নাই। শুনা মানুহবিলাকো আছেতো, সেইকাৰণে কৈছো এই কথাবিলাক হয়তো ক'ৰবাত বিৰতি যাব পাৰে। ক'ৰবাত বিৰতি গ'লে এনেকুৱা কিছুমান আহিব পাৰে, এনেকুৱা কিছুমান আউটবাৰ কাৰণেতো সংশয় আহিব পাৰে। এনেকুৱা ধৰণৰ ফ্ৰুটফুল মানে সাৰ্বভৌম স্বাধীনতাৰ ওপৰত আলোচনা যদিহে হয়, কোনোবাই যদি ভাবে আমি কিন্তু এতিয়া ভবা নাই, আমাৰ কাৰণে যদি নহয় আমি যদি শব্দটো ব্যৱহাৰ কৰিব নোৱাৰো। কিন্তু কোনোবাই হয়তো এইটো যদি বুলি বা সঁচাই হৈছে বুলি ভাবে, যদি সেইকাৰণে কৈছো যদি সেইসকলে ধৰি লৈছে বা যে এইটো সঁচাই হৈছে, এনেকুৱা প্ৰগ্ৰেছ হৈছে, তেতিয়াহ'লে কাৰোবাৰ কাৰণে কাৰোবাৰ হান্দখোৱা কি কয় তল যাব বুলি ভাবে নহয়। তল যাব বুলি ভাবি হয়তো তেনেকুৱা ভয়ত শংকিত হৈ বা স্বাৰ্থত সেইটো তেনেকুৱা ধৰণৰ যদি কোনো তেখেত যদি কোনো দুৰ্ঘটনা ঘটা নাই, কোনো ক'ৰবাত যদি তেনেকুৱা এক্সিডেণ্ট মানে এক্সিডেণ্ট হৈ ক'ৰবাত পতিত হৈছে, কোনোবা নেদেখা জেগাত এক্সিডেণ্ট হৈছে তেনেকুৱা বা নদীয়ে খালে পৰিছে, সেইটো অন্য কথা। কিন্তু সেইটো যদি নহ'লে কিন্তু এই অল্টাৰনেটিভ এটা সন্দেহ আহি যায়। আৰু সন্দেহ এইকাৰণে আজি আৰু এটা কথা কৈছে তেখেতৰ বা সন্তানে কৈছে যে যিজন ব্যক্তিয়ে ব্যক্তিক ঢাকাৰ পৰা বা গোটেই পৰিকল্পনাটো সহায় কৰিছিলে, সেই ব্যক্তিসকলক মানে অসমলৈ লৈ অহা তেখেতৰ এটা ভাইটেল মানে গুৰু দায়িত্ব পালন কৰিছিলে। ভাইটেল ৰোল মানে গুৰু দায়িত্ব পালন কৰিছিলে, এটা উল্লেখযোগ্য ভূমিকা পালন কৰিছিলে। এই তেনেকুৱা ব্যক্তিসকল যদি আজিলৈকে খবৰ ল'বলৈ অহা নাই, কি কাৰণে অহা নাই? সেইটোতো মানে মানুহটোৰ এনেকুৱা এটা সহায় কৰিছে, এনেকুৱা সময়ত আহিছে, অহাৰ মানে হেৰিয়ৰ সময়ত তেখেতৰ দিব সময়ত দেখা দিব নোৱাৰা কি কাৰণে? কিবা বেয়া পাইছিল না কিবা সংকোচ কৰিছিল? সেইকাৰণে হয়তো তেখেতৰ পুত্ৰ এইবিলাক তেখেতৰ সন্তানৰ এইবিলাক কিবা এটা হয়তো চিন্তা কৰিবলৈ বাধ্য কৰাইছে, স্বাভাৱিক। আৰু গোটেই বস্তুটো এনেকুৱা হৈছে। আৰু হয়তো কোনে মাৰিব? নহ'লে তাৰ দ্বিতীয় শত্ৰু নাই বা কিবা যদি কোনোবাই লৈ গৈছে, কিডনাপ কৰিছে, তাৰ যদি দুৰ্ঘটনা হোৱা নাই, দুৰ্ঘটনা নহ'লেতো লৈ যাব লাগিব, কোনোবাই লৈ যাব উদ্দেশ্যপ্ৰণীতভাৱে, পৰিকল্পিতভাৱে লৈ যাব লাগিব। নহ'লেতো এইটো সম্ভৱ নহৈছে। কোনে নিব দিয়ে? তেখেতৰ কাৰো শত্ৰু নাই। মেজৰিটি মানুহৰ তেখেতৰ শত্ৰু নাই বুলি মই জানো। তেখেতৰ মেজৰিটি মানুহৰ শত্ৰু নাই। আৰু কাৰ ক্ষতি হ'ব? আমাৰ ক্ষতি নহয়তো, তেখেত আমাৰ কাৰণে প্ৰত্যাহ্বানো নহয়। আমাৰ কাৰণে আমি এটা উপযুক্ত ব্যক্তি বুলি এইকাৰণেই গণ্য কৰোঁ। আৰু মই সন্মান কৰোঁ। মোৰ ককা হিচাপে সন্মান কৰোঁ। মোৰ গুৰু, ফুটবল জগতৰ গুৰু হিচাপে প্ৰথম যি বিপৰীত মানে বল খেলাব শিকাইছিলে তেখেতেই গাঁৱত শিকাইছিলে। তেখেতক আমি আৰু বিচনা কৰিব নোৱাৰো। কথাটো হৈছে তাৰ স্বাৰ্থত কোনে এই যদি কৰিছে, কোনে কৰিছে? এইটো এতিয়া অসমৰ মানুহৰ কাৰণে এইটো মানে $1,000,000 কুৱেশ্যন হৈ পৰিছে। কিয় কৰিছে? কেলে কৰিছে? কাৰ স্বাৰ্থত আঘাত আনিব বা কোনে শংকিত হৈ ইয়াত কৰিব? এইবিলাক কথা বহু কথা আহিছে। আৰু এই কথাখিনি যদি আৰক্ষী প্ৰশাসনে বা অসমৰ আৰক্ষী প্ৰশাসনে যদি ভাল ধৰণে মানে ইয়াক হেৰি কৰে বা পুংখানুপুংখভাৱে অনুসন্ধান কৰে, নিশ্চয় ওলাব। যদি ক'ৰবাত দুৰ্ঘটনা হোৱা নাই, যদি এই ঘটনা হৈছে, কোনোবাই লৈ গৈছে ইচ্ছাকৃতভাৱে বা নিজৰ উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে, তেতিয়াহ'লে কিন্তু এই ঘটনাটো আহিব। আৰু কথাকেইটা তেখেতে মানে তেখেতৰ পুত্ৰ বা তেখেতৰ সন্তানে সুন্দৰকে কৈছে। আৰু ইয়াৰ উত্তৰটো মোৰ এইটো, মই তেখেতক ল'ৰালি কালৰ পৰা জানো, মোকো চিনি পায়, আমাৰ সম্বন্ধ ককাই ভাই সম্বন্ধ। ককাই যেনেকে ভায়েকক যি ধৰণে অপুৰণিত মৰম দিয়ে সঁচা ভায়েকক, আৰু যেনেকৈ সঁচা ককাইদেউ হিচাপে যেনেকৈ মৰম দিব লাগে, স্নেহ দিব লাগে বা শ্ৰদ্ধা কৰিব লাগে, সেইখিনি কোনোদিন আমাৰ মাজত তেনেকুৱা এটা ফাটল ধৰা নাই। আৰু আমি যিটো জানো, মই বাৰে কৈছো, যিটো আলোচনা চৰকাৰ বা ভাৰত গভৰ্ণমেণ্ট ইণ্ডিয়াৰ উপনদী শাসক পঠাই দিব, সিহঁতৰ বা মেডিয়েটৰ পঠাই ৰিলায়েবল মেডিয়েটৰ। আৰু তেখেত আছে ৰিলায়েবল মেডিয়েটৰ। ভাৰত চৰকাৰৰ এজন মানে বিশ্বাসকৃত এজন মেডিয়েটৰ মানে আছিলে। তেখেতৰ যোগেদি পাৰিব বা কথা শুনিব
জানিব আৰু মানে কোনো ধৰণৰ অনিষ্ট নকৰে সেই কথাটো তেখেতে ভালকৈ জানে। সেইকাৰণে আমাৰ ওচৰলৈ পঠাই থাকে মাজে মাজে পঠাই প্ৰপ'জেল দিয়ে। আমি কৈছো এইটো সমস্যা আমাৰ ইয়াতে সাৰ্বভৌম এইটোকে সোমাবই লাগিব। আগতে যেনেকৈ চিচিজিক একচেপ্ট কৰিছিলো, আমি চিচিজিৰ দ্বাৰা পঠাইছিলো, ফৰ্ম কৰিছিলো। সেইটো ভাৰত চৰকাৰ ইনিচিয়েলি সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে। পৰৱৰ্তীত দেখিলে যে এইটো বিকম হ'ব, তেনেকুৱা হ'ব। মানে মেজৰিটিয়ে মনমোহন সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ মানে কৈছে নহয়, কিন্তু গোটেই ভাৰতবৰ্ষখন হেৰি হৈ যাব, কাশ্মীৰে পাব, মণিপুৰে পাব, নাগালেণ্ডে পাব। এইটো নেপাতি আপুনি কি ক'লে লগে লগে ৰাতাৰাতি পৰিৱৰ্তন কৰিছিল। তাৰ আগতে আমি একচেপ্ট কৰিছিলো। আমাৰ যিহেতু নীতি আদৰ্শ কোনো বিসৰ্জন দিব লগা প্ৰয়োজন নাছিল। আমি আলোচনা কৰা এটা সুযোগ পাইছিলো, সেই সুযোগটো আমি গ্ৰহণ কৰিছিলো। এই সুযোগ আনি দিয়া ব্যক্তিজনে হৈছে ৰেৱতী ফুকন ডাঙৰীয়া আৰু মামণি ৰয়চন্দ্ৰ গোস্বামী। আৰু এজন ব্যক্তি আছে, আমি এতিয়া নকওঁ, আৰু এইজন ব্যক্তি প্ৰথম মানে এইটো আৰ্কিটেক্ট কৰিছিলে। এই ব্যক্তি আৰু এজন নাম মই এতিয়া ক'বলৈ অনুষ্ঠিত কৰিছো, যিটো সময়ত এতিয়াও অহা নাই। এই তিনিজন ব্যক্তিয়ে এই ফৰ্মুলাটো আনি দিছিলে। ইয়াৰ পিছত আমি একচেপ্ট কৰিছিলো। আৰু এতিয়া যদি কোনোবা এই ফৰ্মুলা আনে আমি একচেপ্ট কেলে নকৰিম? আদৰ্শ জড়িত আছে। আদৰ্শ নীতি আৰু আদৰ্শৰ ওপৰত কথা পাতিব, অসমৰ ন্যায্যতাৰ ওপৰত কথা পাতিব, জন্মগত অধিকাৰৰ ওপৰত কথা পাতিব। তাতো আমি প্ৰত্যাখ্যান কৰা কথা নাই। আৰু কি যদি কৰিছে ইয়াতো মানে এইটো কোনো মানুহেই বেয়া নাপাব, তেতিয়া কোনে বেয়া পাব? এনেকুৱা যদি পদক্ষেপ লয় কোন মানুহে বেয়া পাব? আমি যেনিবা থাকিব পাৰে বেয়া পাব, কোনোবা বেয়া মানুহ থাকিব পাৰে, কোনোবা নিজৰ কেৱল মাত্ৰ স্বাৰ্থৰ কথা চিন্তা কৰে, দেশৰ কথা চিন্তা নকৰে, অসমৰ জন্মগত অধিকাৰ কথা চিন্তা নকৰে। যি জন্মগত অধিকাৰ মানে হাজাৰ হাজাৰ মানে পহল দেখা গৈ প্ৰতিনিয়ত জীৱন দি আছে, তেনেকুৱা কথা নভবা মানুহ সংগঠনত থাকিব পাৰে। সংগঠনৰ পৰা ওলাই গৈছে আৰু মানে আহিবও, আকৌ যাব, এনেকুৱা বিলাক থকা মানুহ আছে। সেই সকলোকে বেয়া পাব পাৰে, নিজৰ স্বাৰ্থ আছে, সেইকাৰণে বেয়া হ'ব পাৰে। এই কথাবিলাক তেখেতে বুজি পাইছে, মানে তেখেতৰ পুত্ৰই বুজি পাইছে, তেখেতৰ সন্তানে বুজি পাইছে। সন্তানে বুজি পোৱাৰ কাৰণে কথাখিনি আজি মানে অকপটে দাঙি দিছে। আমাৰ ফালৰ পৰা বিশেষ ক'বলৈ নাই, মোৰ কথা এইখিনিয়ে কৈছো। তেখেত আছিলে মানে আমাৰ মানে বিভিন্ন সময়ত অসম আৰু অসম ভাৰত যিটো সংঘাতটো সমাধান কৰি ৰাখে। কাৰণ দুয়ো পক্ষৰ মাজত ব্ৰিজ হৈ মাজে মাজে থিয় দিয়ে, ব্ৰিজ বনাই দিয়ে। তাৰ আগতে বিভিন্ন ধৰণৰ কথা পাতে বা এনেকুৱা বা বিভিন্ন এনেকুৱা ধৰণৰ মানুহ এনেকুৱা প্ৰপ'জেল দিব পাৰে, এনেকুৱা দিব পাৰে। মইতো প্ৰপ'জেল যদি আমাৰ যদি মানে নীতি আদৰ্শৰ লগত জড়িত থাকে, নীতি আদৰ্শ যদি সুৰক্ষিত হয়, আমিতো আগেই কৈছো। আগতেতো পিচিজি বনাইছো, পিচিজিয়ে মানে একেবাৰে আমাৰ যিটো মুঠ অসমৰ মানে অসমৰ জনগণৰ জন্মগত অধিকাৰ কথা পাতিম বুলি কোৱাৰ কাৰণে আমি পঠাইছিলো। আৰু যদি এতিয়াও যদি কোনোবাই পায়, কোনোবাই যদি আহে XYZ এইটো জন্মগত অধিকাৰৰ কথা পাতিম বুলি কয়, তেতিয়াহ'লে আমাৰ কথা পতাটো কোনো আপত্তি নাই। যিয়ে নিদিয়ে পিছত ৰেৱতী ফুকনে আপোনাক এনেকুৱা প্ৰস্তাৱ দিছিল যে ভাৰত চৰকাৰে এনেকুৱা সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিবলৈ শিকি আছে আৰু আপোনাক সেই বিষয়টো অৱগত কৰিছিল নেকি? নাই, সেইটোতে মানে এটা কথা মানে মই আগেও কৈছো, এতিয়া আকৌ ক'বলৈ বিচাৰিছো। এই আমি আৰু কৈছো, আমাৰ নীতি আৰু আদৰ্শ য'ত বিভাজিত হ'ব, তেনেকুৱা আলোচনা আমি কেতিয়াও ভৰি নিদিওঁ। কিন্তু তেখেতে বাৰে বাৰে কৈছে যে এটা কথা কৈছে যে এনেকুৱা এটা প্ৰপ'জেল দিব পাৰে, এনেকুৱা এটা দিব পাৰে, তাৰ ওপৰতে কাম কৰি আছো। যিটো নেকি মানে পিচিজিত দিয়া হৈছিলে, আৰু পিচিজিৰ যিটো সাৰ্বভৌম ইছ্যুটো মানে আলোচনা কৰাৰ এটা মানে পথ এটা ওলাব। সাৰ্বভৌমত্বটো মানে তেতিয়া কৈছো আপোনালোকে প্ৰথম হেৰি কৰক, কিমান দূৰ মানে সেইটো সাৰ্বভৌমৰ ওপৰত কথা পাতিব না নেপাতে, সেইটোৱে প্ৰথম। সেইটো যদি হেৰি কৰে কেনেকুৱা ফৰ্মুলাটো আমি জানিব লাগিব। যেতিয়া কনফিউজ হয় তেতিয়া আমাৰ ক'বলৈ একো নাই, আমি চাই ল'ম। আমাৰতো মোৰে অকল বক্তব্য নহয়তো, বিভিন্ন ধৰণৰ কথা পাতিব লাগে। ইয়াত কিবা মানে বা কৃত্ৰিম শব্দ সোমাই আছে নেকি, কিবা ইয়াত চাবটেজ কৰা শব্দ সোমাই আছে, আমি গোটেইবিলাক চাই ল'ব লাগিব। যদি দিয়ে তেতিয়া সেইটো বেলেগ কথা। আপোনালোকে তেখেতসকলে কি কৰিছে আমি জানিব লাগিব আৰু আমাৰ যিটো সাৰ্বভৌম স্বাধীন অসমৰ ইছ্যুটো সোমাব নোপোৱায়, তাৰ ওপৰত কথা পাতিব নোপোৱায়। যদি পাতে তেনেকুৱা প্ৰপ'জেল আহে,
আমি তাতে আমি আকৌ এখন আহিবই লাগিব, সেইখন প্ৰপ'জেল বিলাকৰ ওপৰতো আমি আলোচনা কৰিম। আলোচনা কৰি আমাৰ সৰ্বসন্মতিক্ৰমে যদি আমাৰ সাৰ্বভৌম স্বাধীন অসমৰ হেৰিটো মানে কি কয় স্বাৰ্থটো সোমাই আছে বা তাতে পকাইছিল মেইনটেইন পকাইছিল লিখিত আছে, তেতিয়াহ'লে আমাক ক'বলৈ একো নাই, আমি নিশ্চয় দিম। প্ৰপ'জেলটো অহাই নাই, আমি কেনেকৈ দিম? আমাৰ প্ৰপ'জেলটো কি আহিছে কি নাহিছে, কিন্তু তেখেতে এনেকুৱা এটা হ'ব এনেকুৱা এটা প্ৰপ'জেল দিলে বোলে তোমাৰ কি হেৰি মইতো দেখাই নাই কি প্ৰপ'জেল আহিব, কি প্ৰপ'জেল আহিব কি আহিব মইতো দেখাই নাই বা আমাক তেনেকৈ দিয়াও নাই। আৰু আমাৰ কথাটো আমি আজিয়ে কৈছোঁ যে যিবিলাক প্ৰপ'জেল আহিব সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰি দিব লাগিব। তাৰপিছতে কৈছোঁ ক'ত হ'ব সেইটো আমি আমাৰ চইচ। যদি আমি কওঁ যে ফৰেনত হ'ব, সেইটো ফৰেনত মানে মান্থলি হ'ব লাগিব, এইটো বিষয়ত আলোচনা কৰোঁ। আমাৰ পইণ্ট 1.1 এজেণ্ডা, এইবিলাকত আপুনি যদি কৰিব পাৰে ই কৈছে ঠিক আছে, এইটো অ'কে আমি মানে এইবিলাকত আলোচনা কৰিম। তাৰপিছত আমি মানে আজি নিজৰ বা তেওঁৰ পুত্ৰ সন্তানে কৈছে তেনেকুৱা এই হেৰিবিলাক ৰাস্তা বনাই আছিলে, গভৰ্ণমেণ্টৰ প্ৰপ'জেল কাৰোবাৰ লগত কথা পাতি আছে, সেইটো হ'বও পাৰে। আমিতো পোৱা নাই প্ৰপ'জেল, কিন্তু কথাটো এনেকুৱা আহিব পাৰে। অকল মোকেই নহয় বা গোটেই অসমৰ আৰু কিছুমান গণ্য মান্য ব্যক্তিক এই কথাবিলাক কৈ আছে। আমিতো এইটো ক'বই লাগিব। আমিতো দৌৰখন মানে আমাৰ দৌৰ এইবিলাক আলোচনা দৌৰবিলাক আমি দুৱাৰবিলাক বন্ধ কৰি দিয়া নাই ন। এইটোতো আমি বন্ধ কৰি আমি ডগমেটিক নহয়তো, আমিও জানো সেইটো ৰাষ্ট্ৰপক্ষই জানে, আমিও জানো। ৰাষ্ট্ৰই যেনেধৰণে ক'ব পাৰে কৌশলবিলাক সকলোৱে কম বেছি কৰিব একেই, ৰাষ্ট্ৰ হওক বা নন ৰাষ্ট্ৰ হওক সকলোৱে কৌশলবিলাক একেই। এই দৌৰবিলাক মানে দৰজা বা দুৱাৰ কেতিয়াও বন্ধ নকৰে আলোচনাটো। এটা আলোচনা হ'লে যদি ভাল দিশত হয়, ধনাত্মক হয় আৰু নীতি আদৰ্শৰ ওপৰত যদি আলোচনা হয় তেতিয়া বেয়া কথা। অসমৰ মানুহৰ কাৰণে ভাল, সংগঠনৰ কাৰণে ভাল, ব্লাড চেট কম হ'ব, সংঘাত কম হ'ব, সেইটো কোনে বেয়া পায়? কোনো বেয়া নাপায়।